হে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে, কুশলে আছে। আপোনালোকক মোৰ ইউটিউব চেনেললৈকে স্বাগতম জনাইছোঁ। মোৰ ইউটিউব চেনেলৰ নাম হ'ল মুন্নি টেকনিকেল। তো আপোনালোকক অলপমান মোৰ বিষয়ে কওঁ। মই এজনী হাউচৱাইফ হয়। মোৰ ঘৰ হ'ল দৰং জিলাত এখন গাঁৱত আৰু মোৰ এজনী বেবী আছে। তো মই ঘৰত মানে 2 ঘণ্টা 3 ঘণ্টা কেতিয়াবা ধৰি লওক এক্সট্ৰা টাইম অলপ পাওঁ। তো মই ভাবিছোঁ যে ঘৰৰ পৰাই আপোনালোকলৈকে মানে অলপ আপোনালোকৰ যাতে সুবিধা হওক মোৰ চেনেলটোৰ জৰিয়তে মই তেনেকুৱা ধৰণৰ অলপ ভিডিঅ' দিম বুলি ভাবি আছোঁ। চ' মই মানে কেনেকুৱা ধৰণৰ ভিডিঅ' দিম, ইউটিউব কেনেদৰে ক্ৰিয়েট কৰা হয়, থাম্বনেইলৰ পৰা আৰম্ভ কৰি সৰু সৰু পইণ্ট অফ ভিউ যি নেকি বহুত ধৰণৰ প্ৰব্লেম আহে ইউটিউব ভিডিঅ' এটা ক্ৰিয়েট কৰি ভিডিঅ'টো আপলোড কৰিবলৈ, থাম্বনেইলৰ পৰা টেগিঙৰ পৰা। তো আপোনালোকৰ এই সকলো প্ৰব্লেমৰ চলিউশ্যন লৈ আহিম মই। তো এইখিনিয়ে মোৰ ক'ব লগা আছিলে। তো আপোনালোকে যদি ভাবে যে মোৰ চেনেলটো দি আপোনালোকে উপকৃত হ'ব, তো অলপমান মোক ছাপোৰ্ট কৰিব আৰু একো নালাগে। আজিলৈ এইখিনিয়ে মোৰ ফাৰ্ষ্ট ভিডিঅ' যিহেতু মোৰ অকণমান মানে কেনেকুৱা লাগি আছে মই। তো ঠিক আছে, নেক্সট ভিডিঅ'ত মই শিকাম ইউটিউব চেনেল এটা কেনেদৰে ক্ৰিয়েট কৰা হয় একদম ইজি ভাষাত, অসমীয়া লেংগুৱেজত। আপোনালোক যাতে উপকৃত হয় মোৰ এই ভিডিঅ' দি, সেইটোৱে মই আশা কৰোঁ। আজিলৈ ইমানখিনিয়ে। বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা থাকিল।